पलू इमानखिनि 100 टका। कौन जिला में घर बा? मोतिहारी जिला में घर बा। तो का चीज के डर बा ना? हाँ ठीक बा। प्रथम ढाबा कोनখন खुलिছিলে? এইখনে ন? শামুক আৰু মাটিমাহ দালি। তুমি ঘণ্টা ফালতু মানুহ দেই, ইমান জামত সোমাই দিছা। মই তোমাক কৈছোঁ এইটো ৰাস্তা দি নাহিবা নাহিবা। সেইটো দেখি পাইছে, সেইটো হয় মেঘালয়ৰ পাহাৰ আৰু আমি আছোঁ মেঘালয়ৰ ওচৰতে ৰাণী। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি যাব ওলাইছোঁ গুৱাহাটীৰ চবতকৈ পুৰণা ধাবাত, লোকেল ধাবা বুলি আপোনালোকে শুনি পাইছে চাগে। তাতে যাব ওলাইছোঁ। আমাৰ বাইক ৰেডি হৈ আছে, আমি যাব ওলাইছোঁ এতিয়া, নব আৰু মই। নব এতিয়া পাইছোঁ গুৱাহাটী ক্লাব। আৰু যদি এইফালে যায়, এইফালে গ'লে মানে উলুবাৰী ওলাব। আমি চিধাকৈ গৈ আছোঁ। এতিয়া দিৱালীৰ কাৰণে চাকি তাকি বিক্ৰী কৰি আছে ইয়াতে। চবচে সস্তাত চবতকৈ সস্তাত পায়, চবতকৈ সস্তাত চাকি পায় ন? ইয়াৰ পৰা গোটেই গুৱাহাটীত যায় হ'লচেলাৰত। কামাখ্যা গেটত আছোঁ ন এতিয়া। দেওবাৰে ইমান ভিৰ হৈ আছে দিৱালীৰ কাৰণে। আৰু ইয়াত দেখি পাইছে ওপৰত ফ্লাইঅভাৰটো বনি আছে। এই বনি থকাৰ কাৰণে ৰাস্তা অলপ ভিৰ হৈ আছে। তুমি ঘণ্টা ফালতু মানুহ দেই, ইমান জামত সোমাই দিছা। মই তোমাক কৈছোঁ এইটো ৰাস্তা দি নাহিবা নাহিবা নাহিবা। হা এইফালেদি যাম। তোমাক মই কৈছিলোঁ ন এইফালেদি নাহিবা নাহিবা বুলি। এইফালে ধুনীয়া ব্ৰিজ বনাই আছে, পুৰা গাড়ীয়ে গাড়ী, পুৰা ৰাস্তা খালী। চাই লোৱা ক'ত ৰাস্তা খালী, পুৰা ৰাস্তা খালী। এনেকৈ নহয় ন, তুমি কিছুমান কথা ক'লে মানে শুনিবা। ऐसा मत करो, मैं चला सुना डिस्टर्ब नहीं। क्या ऐसा मत करो? हैं? खुद करता है फिर मत करो बोलता है। যদি আৰু জাম পোৱালে ভাল হ'ল যে ইয়াত জাম নাই। যদি আৰু জাম পোৱালে মই বাইকৰ পৰা নামি দিলোঁ হ'লে, তোমাৰ বাইকৰ পৰা মই লাগিলে বাছত গ'লো হ'লে ঘূৰি। এতিয়া নামি যাম ৰখাই দিছোঁ মই। এতিয়া কেলৈ নামিম ভাই? তোমাক কোনে কৈছিলে লোকেল ধাবা যাম লোকেল ধাবা যাম বুলি ক'বলৈ? কোনে কৈছিলে? কোনে কৰা বুলি কৈছোঁ না। কি খাইছা? এতিয়া আমি সোমাই গ'লোঁ ৰাণী ৰাস্তা ফালেদি। আৰু অলপ আগত গৈ পেলাই আছে একলেণ্ড পাৰ কৰি পেলাই আমি যাম এতিয়া। তাতে লোকেল ধাবা আছে। এতিয়া লোকেল ধাবা পাম আৰু কিমান ভোক লাগি আছে। এতিয়া আমি ৰখিলোঁ ইয়াতে, পথাৰ পাইছোঁ। গুৱাহাটী মহানগৰৰ পৰা এই জেগাবোৰ বিচাৰি কিনে আহি ভাল লাগে, গম পাইছে নাই? গুৱাহাটীত গেলা গাড়ীবিলাক কেং কেং চেং পেং বেং বেং, কিন্তু এই পৰিৱেশ চব একেবাৰে মানে গাড়ী চাড়ী। আমাৰ কিলোমিটাৰ বেছি হোৱা নাই, 30 হৈছে। পেকেটত পাব জাৰো, লোকেল ধাবা জাৰো। এইটো খাইছোঁ আমি। ইয়াতো খাইছোঁ আগতে। আৰু আগত যাওঁ, আৰু দুটামান আছে ওচৰতে। এইটো চাইডতো আছে। আৰু আমি যাম ইয়াত, ইয়াতে ভাল লাগে খাই। ইয়াতে আহি থাকোঁ আমি। তাৰপিছত লোকেল ধাবা, আমি সোমাম ইয়াত। বাইকটো পাৰ্কিং কৰি দিয়া। ফাইনেলি এতিয়া ধাবাত পাই গ'লোঁ, লোকেল ধাবাত। এতিয়া ধাবাত এণ্ট্ৰি কৰিম। এয়া লোকেল ধাবা পুৰণা হৈ গ'ল, কিন্তু ইয়াতে খানা ভাল বুলি ইয়াতে আহিছোঁ আমি। এয়া আমি এতিয়া উপস্থিত আছোঁ লোকেল ধাবাত। ৰাণী কি জেগা বুলি কয় এইখিনি বাইদেউ? হা হা আঞ্জেৰিজুলি, ৰাণী আঞ্জেৰিজুলি আমবাৰীত আছোঁ আমি। আৰু ইয়াতে আমাৰ লোকেল ধাবাত বাইদেউহঁতে কি কি বনায় ইয়াতে, আৰু কি কি বস্তু পোৱা যায় সেইটোকে দেখাবলৈ চেষ্টা কৰি আছোঁ আমি। আৰু এয়া ওচৰত আছে আমাৰ বাইদেউ, আমাৰ এজনী বাইদেউ আছে। আৰু কি বনাই আছে বাইদেউ? এইটো গাহৰি নেকি বাইদেউ? গাহৰি কাৰী। শুকান বিচাৰিলে এইটো গাহৰি ন? শুকান মানে ড্ৰাই ফ্ৰাই।
আৰু ইয়াতে কেঁকুৰা ফ্ৰাই কৰি আছে বাইদেৱে। বাইদেউ এইটো 1 প্লেটত কিমান কেই পিচ দিয়ে কেঁকুৰা? 4 পিচ হলে আৰু 8 পিচ হলে টুকুৰালে নহয়, যদি 4 পিচৰ 100 টকা লয় ন পাৰ প্লেট, মানে 4 পিচ। মানে একটা কেঁকুৰা 2 পিচ হয়। 2 পিচ হয়, 8 পিচ হৈ যাব। 8 পিচ হ'ব না। তাতে আমাৰ ওচৰত ভাইটি এজন আছে। ভাইটি কিবা ক'বা নেকি? মানে আপোনালোকে আহিব ধুনীয়াকে। এখন ধাবা বহুত মানে পুৰণা ধাবা হয় আৰু এখন যে চব মানে লোকেল বস্তু চব পোৱা যায়। আৰু চবতকে প্ৰথম ধাবা কোনখন খুলিছিলে? এইখনে ন। আৰু বাদ বাকী যিমানো লোকেল ধাবা লিখি থোৱা আছে, কিন্তু সেইকেইটা এনে লোকেল ধাবা ইয়াৰ কপি কৰি পেলাইহে খুলিছে, হয় নাই? ঠিক আছে। আৰু ইয়াতে কি কি পোৱা যায়? ইয়াতে আপোনাৰ পলু পাব। পলু এইটো না, এইটো পলু কি চিষ্টেমত মানে কেনেকে বনোৱা হয়? এইটো ফ্ৰাই কৰি দিয়া। আৰু এইটো মোৱা মাছ, এইটো মোৱা মাছ পাব, এইটো ফ্ৰাই হৈ যাব। আৰু তাৰপিছত এইটো হৈ গ'ল আপোনাৰ মিছা মাছ। আৰু কি আছে? তাৰপিছত আপোনাৰ এইটো হৈ গ'ল আপোনাৰ এইটো তোৰা মাছ বুলি কয়। এইটো তোৰা মাছ। এইটো আপোনাৰ হৈ যাব পুঠি মাছ। তাৰপিছত আৰু কি আছে? আৰু বস্তু আছে কিন্তু মানে ৰেডি হোৱা নাই। ৰেডি হ'লে আপোনালোকে দেখা পাব। আৰু ৰেডি হ'বলৈ কিমান টাইম লাগিব? আমি ৰখি থাকিম যেতিয়ালৈকে ৰেডি নহয়, আমি ৰখি থাকিম। তুমি কৈ দিয়া। এনে আপুনি ধৰি লওক 1 ঘণ্টাৰ ভিতৰত চব ৰেডি হৈ যাব। আৰু যেতিয়া ৰেডি হ'ব তুমি মোক জনাই দিবা। তিল গাহৰি ইয়াতে কি কি দি আছে? ইয়াতে গাহৰি মাংস দি আছে, বাকি আৰু তিল। মছলা কি দি আছে? মছলা অকল গোটা মছলা, জিৰা গুড়া আৰু মিহুৰ জলকীয়া হিয়ে 3 বিধে। মানে যিমান যেনেকে নাম লোকেল ধাবা, এনেকে লোকেল বস্তু পোৱা যায়। মানে গাঁৱলীয়া টাইপৰ খানা, পেকেট একো নাই। भाई ठीक है सर, एकदम बढ़िया बढ़िया। और कौन जिला में घर बा? मोतिहारी जिला में घर बा। तो का चीज के डर बा ना? हाँ ठीक। ये बेम्बो गाहरी रेडी हल ना और बाकी আছে অলপ? रेडी হৈ আছে ন। হামুকৰ লগত কি দি আছে ইয়াতে? ইয়াতে আছে হামুক আৰু মাটিমাহ। পাৰ ডে কিমান যায় ইয়াত, মানে সেলিং কিমান হয় হামুকৰ? হামুক সেলিং হয় পুলো হামুক কাকৰা ইয়াৰ কাৰণে মানুহ আহে বেছি আহে, গম পাইছো। পাৰ ডে মানে কিমান মান মানে গুচি যায়, কিমান কেজি মান গুচি যায়? বাকি দিনত বেছি নাযায়, কিন্তু আজি ৰবিবাৰ দিনত যায় 4 কেজি লাগি যায়। 4 কেজি হামুক। গাহৰি কিমান কেজি মান যায়? গাহৰিটো কেতিয়াবা 15 কিলো লাগি যায় ৰবিবাৰ দিনত, আৰু বাকি দিনত কম যায় নে 4 কেজি 5 কেজি এনেকা যায়। 15 কেজি মানে গাহৰি গুচি যায় মানে ৰবিবাৰ দিনত যায়। এয়া হামুক আৰু মাটিমাহ দালি। আৰু ইয়াতে হাঁহ মাংস বনাই থৈছে আৰু বনাই ৰেডি হৈছে। মই আহা অলপ দেৰি হোৱাৰ কাৰণে বনাই থকা দেখি নাপালোঁ, কিন্তু চব বস্তু ইয়াতে মানে লোকেল মানে গুড়া মছলা একো নাথাকে, মানে চব বস্তু লোকেলে পোৱা যায় মানে। এয়া বাইদেৱে চিকেন ফ্ৰাই কৰি আছে। কি বস্তু দিয়ে আপোনালোকে? মছলা অকল জালুকীয়ে দিয়া যায় আৰু পিঁয়াজ দিয়ে না? পিঁয়াজ জলকীয়া আৰু জালুক গুড়া। ৰেড চিলি কালাৰটো কাৰণে দিয়া যায়, কিছুমান তাৰমানে নিসিজা বুলি কয় না, কালাৰটো নিদিলে। নিমখ, কেঁচা জলকীয়া দি আছে আৰু পিঁয়াজ, আৰু একো নিদিয়ে না ইয়াতে?
এইটো হয় চিকেন ড্ৰাই ফ্ৰাই। ইয়াতে ভাত ৰেডি কৰি থকা হৈছে আৰু ভাতৰ মাত্ৰ 50 টকা আৰু যিমানো লওক যিমানো খাব পাৰে মানে এক্সট্ৰা চাৰ্জ একো নাই। আৰু কি কি ভাতত মানে কি কি আইটেম দিয়া হয় সেইটোকে দেখাবলৈ দিছোঁ এতিয়া মই। এইটো হ'ল আপোনাৰ ভাত, এইটো দাইল, এইটো পিঁয়াজ, এইটো বনাম আলু কয়, এইটো আলু পিটিকা হয়, এইটো কলডিল হয়, এইটো কচু পিটিকা বুলি কয়, এইটো আপোনাৰ লগত এইটো ভেন্দি আছে, ভেন্দি হয়, তাৰপিছত এইটো পটল হয়, তাৰপিছত এইটো আপোনাৰ তিতা কেৰেলা, এইটো বেঙেনা পিটিকা, এইটো আপোনাৰ ঢেকীয়া, এইটো হ'ল আপোনাৰ বিলাহী হয়, বিলাহী পিটিকা, সেইটো আপোনাৰ ৰঙালাও, সেইটো আপোনাৰ এইটো বিনছ বলো, বিনছ ইয়াত এনে লেচেৰা বলো কয়, সেইটো আপোনাৰ একটা চাটনি হয়। চাটনি মানে গোটেইখিনি আইটেম যদি ডাবুলকেও লোৱা যায় তেনেহ'লে এক্সট্ৰা চাৰ্জ এক্সট্ৰা চাৰ্জ নাই, এইটো ভেজ থালিত একো এক্সট্ৰা চাৰ্জ নাই, ভেজ মানে যিমান লয় ল'ব পাৰে। মানে আইটেম কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 আৰু দালি আৰু ভাত লগাই 14 15 আৰু নেমু 16 17টা আইটেম, সব মিলাই 17টা আইটেম মাত্ৰ 50 টকা আৰু ডাবুলকেও ল'ব পাৰে। ডবলকে ল'ব পাৰে, হয় না? হয় হয়, একদম ডবলকে ল'ব পাৰে, একো চাৰ্জ নাই। ঠিক আছে, মেনুখনত আছে ন, এয়া মেনু। এয়া পলু অৰ্ডাৰ কৰিছিলোঁ, পলু ইমানখিনি 100 টকা, নিমখ কম আছে, 100 টকাৰ পলু। আৰু খাই কেনেকুৱা লাগে টেষ্ট কৰি চাম। টেষ্টটো মজা দেই। যদি আপোনালোকে অহা নাই আহিব ইয়াতে দেখিবা যে পলু কি ধুনীয়াকৈ ফ্ৰাই কৰি দিয়ে ইয়াতে, আৰু আমাৰ নৱভায়েও খাব। কেনে লাগিছে? এয়া গাহৰি ফ্ৰাই মাত্ৰ 100 টকা, আৰু যিকোনো বস্তু মানে প্ৰায় বস্তু মানে 100 টকাতে পাব ইয়াতে। গাহৰি এইটো চলো মই, এইটো ভাল আছে ন? এতিয়া খাই বৈ আমি দুয়োজন ঘৰলৈ উভতি গৈ আছোঁ। আপোনালোকে যদি খাই পোৱা নাই ইয়াতে আহি এবাৰ ট্ৰাই কৰি চাব পাৰে, বহুত ভালকৈ বনায় আৰু একদম গাঁৱৰ সোৱাদ, মানে আপোনালোকে টাউনত আছে বুলি অলপো অনুভৱ নকৰে। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব। আৰু ভিডিঅ' কেনে লাগিল কমেণ্ট কৰি জনাব, যদি ভাল লাগিলে শ্বেয়াৰ কৰিব, যদি চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম, জয় গোৰ্খা।